নমস্কাৰ, মই আজি আন এটি টপিক লৈ আহিছোঁ যে বাচ্চা কিয় চোৰ হয়। প্ৰথমতে কৰ্তব্য মাকজনীয়ে যদি বাচ্চাটোক ভালদৰে শিকায় বা আনৰ বস্তু লোৱাটো, আনৰ বস্তু চোৱাটো মহাপাপ, ভগৱানে দোষী বুলি ক'ব, এইবিলাক নানান ধৰণৰ বুজাব লাগিব। আৰু দেউতাকেও ক'ব লাগিব যে আনৰ বস্তু চোৱাটো বহুত পাপ। আৰু ঘৰখনৰ মানুহবিলাকেও এই কথাটো ক'ব লাগিব যে আনৰ বস্তু চোৱাটো পাপ। এদিন যেতিয়া আন এঘৰ মানুহৰ ঘৰত যাব সেই বাচ্চাটোক লগত লৈ ফুৰিবলৈ, তেতিয়া সিহঁতৰ ঘৰৰ কিবা বস্তু যদি এটা উঠায় বাচ্চাটোতো একো নাজানে, মৰমতে উঠাবও পাৰে লৈ যাম বুলি, কিন্তু সেই কথাটো মাক আৰু বা ঘৰৰ মানুহ যোনে বাচ্চাটোক লৈ যায় সেই কথাটো শিকাই দিয়া উচিত। বোলে এইটো বস্তু যদি তুমি লৈ যোৱা তেতিয়াহ'লে ভগৱানে তোমাক দোষী বুলি ক'ব আৰু মানুহবিলাকে তোমাক চোৰ বুলি ক'ব। সেইটো যদি বাচ্চাটোক শুনাব পাৰা, আৰু যদি সেইটো নকোৱা সৰু বস্তু এটা আজি উঠাব, কালিলৈ ডাঙৰ বস্তু উঠাই ডাঙৰ চোৰ হ'ব।